মই লাচিত উমাই তামুলী বৰবৰা গৰিষ্ঠ সন্তান মই লাচিত আহোম সেনাৰ সেনাপতি মই লাচিত বৰফুকন ১৬২২ চনত জন্ম মোৰ চৰাইদেউ অসমত জন্ম লোৱাৰ বাবে মই নিজকে ধন্য মানো এবাৰ নহয় দুবাৰ নহয় হাজাৰবাৰ মই জন্ম ল'ব বিচাৰোঁ অসমীয়াৰ বুকুত কিয় নিবিচাৰি কি নাই আমাৰ অসমত পাহাৰ ভৈয়াম নদ নদী গছ গছনি বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ আমাৰ এই অসমখনি হাঁহি ধেমালিৰে আমি জাতিভেদ পাহৰি একেলগে বাস কৰিছোঁ এই অসম ভূমিত আৰু ইপিনে দিল্লীৰ মোগল সম্ৰাটে অসমখন নিজৰ অধীনত দিবৰ বাবে এবাৰ নহয় দুবাৰ নহয় ১৭ বাৰ অসম আক্ৰমণ কৰিছিল বিভিন্নজন সেনাপতিৰ নেতৃত্বত আৰু প্ৰতিবাৰেই বীৰ আহোম সেনাই মোগল সৈন্যক সদায় পঢ়াই দিছিল পৰাস্ত কৰি কিন্তু আলাবৈৰণ ১৬০৯ ৰণলৈ যোৱা স্বৰ্গদেশ্বৰ এই ৰণৰ বাবে আমি এতিয়াও প্ৰস্তুত নহয় কি ক'লা হয় স্বৰ্গদেশ্বৰ কেৱল আমাৰ ১০,০০০ সৈনিকেৰে এই বিশাল মোগল সৈন্যক বাধা দিয়াটো অসম্ভৱ এই অসম্ভৱটো তুমি সম্ভৱ কৰিব লাগিব লাচিত স্বৰ্গদেশ্বৰ মোগল আছে হেজাৰ হেজাৰ অশ্বাৰোহী সেনা আৰু মোৰ হাতত আছে শক্তিশালী অসমৰ স্বৰ্গদেশ্বৰ লাচিত তুমি যদি ৰণলৈ নোযোৱা তেনেহ'লে হয় ৰণলৈ যোৱা নহয় এই সাজযোৰ পিন্ধি ঘৰত সোমাই থাকা মই মানা কৰা সত্ত্বেও স্বৰ্গদেৱে কেৱল ১০,০০০ সৈনিক প্ৰাণ আহুতি দিব লগা হ'ল বহুতৰে কপাল লুকা হ'ল বহুতে বুকু ফুটা হ'ল সকলো ভাঙি পৰিল কিন্তু ভাঙি পৰা নাছিল এই লাচিতৰ বুকুত উমি উমি প্ৰকৃতিৰ জোৰ জ্বলি আছিল প্ৰতিশোধৰ জুই মোগলৰ ওপৰত কেৱল অপেক্ষা আছিল সেই দিনটোত আৰু এদিন সেইদিন আহি পৰিল ১৬৭১ চনৰ হাৰাঘাটৰ ৰণ মোগল সম্ৰাট ঔৰংজেবে পুনৰবাৰ ৰামসিংহৰ নেতৃত্বত বিশাল মোগল বাহিনী পঠিয়ালে অসমলৈ আমিও কঁকালত টঙালি বান্ধি সাজু হ'লোঁ কিন্তু হাতত আছিল সময় তাকৰ সেইবাবে মোগলক ভেটিবলৈ ৰাতিৰ ভিতৰতে গুৱাহাটীত গড় বান্ধিবলৈ নিৰ্দেশ দিলোঁ আৰু সেই গড় চোৱাৰ দায়িত্ব দিছিলোঁ মই মোৰ নিজৰ সোমাই দিওঁ সোনকালে কৰা লাচিতৰ আদেশ নিশাৰ ভিতৰত গড় সাজি উলিয়াই দিব লাগিব হেৰা তোমালোকে কি কৰি আছা হাতে কামে লাগা সোনকালে কৰা হেৰা তোমালোকে কি হ'ল কি হ'ল মোৰ ভোক লাগিছে মোৰ পিয়া লাগিছে উঠা বন্ধুসকল উঠা এনেদৰে লাচিতে আহি দেখা পালে সৰ্বনাশ হ'ব উঠা ভাগৰ মাৰি আকৌ আমি কামত ধৰিম তোমালোকে যদি ভাগৰ মাৰা মই তেনেহ'লে অকলে কি কৰিব পাৰিম মই তেনেহ'লে ভাগৰকে মাৰোঁ ৰাতিপুৱা বৰ হ'ল এতিয়াও ঘৰৰ কাম অসম্পূৰ্ণ আৰু বনোৱাসকল সোমাই দিওঁ ভাগিন ৰাতিপুৱা বৰ হ'ল মোগৰ আহি পাবৰ হ'ল কিন্তু গৰম কাম সম্পূৰ্ণ হোৱা নাই কিয় মানে কি এতিয়ালৈ বহুত পলম হৈ যাব মোমাইদেউ বহুত পলম হৈ যাব নিশাটোৰ ভিতৰত
ঘৰ বান্ধিব নোৱাৰে মোগলক উত্তৰ নহ'ব মোগলক আমি গুৱাহাটীত যদি আমি বাধা দিব নোৱাৰোঁ এই মোগল গোটেই অসম দখল কৰি ল'ব আৰু গোটেই অসমীয়া মোগলৰ অধীনলৈ গুচি যাব আনে গ'লেও কিন্তু আনে সহ্য কৰিলেও কিন্তু এই লাচিতে সেইটো সহ্য নকৰে তুমি তোমাৰ দায়িত্ব পালন নকৰিলে বাইদেউ আজি মই তোমাৰ মোমাই আপোন মোমাই দিওঁ মোক ক্ষমা কৰি দিবা হয় বাইদেউ আপুনি মোৰ আপোন তাতকৈ আপোন মোৰ এই মাতৃভূমি অসমীয়াই এই আই অন্যায় হ'ব নিবিচাৰোঁ যিকোনো প্ৰকাৰে মই মোৰ আইক ৰক্ষা কৰিব লাগিব তাৰ বাবে মই তোমাৰ বলিদান নিদিওঁ কিয় বাইদেউ দেশতকৈ মোমাই ডাঙৰ নহয় মই মোৰ মোমাইক হত্যা নকৰা হ'লে ঘৰৰ কাম সম্পূৰ্ণ নহ'লহেঁতেন আৰু আজি অসমখন মোগলৰ অধীনত থাকিলহেঁতেন মোক ক্ষমা কৰি বাইদেউ মই মোৰ নিজৰ স্বাৰ্থৰ বাবে নহয় অসমৰ বাবে অসমীয়াৰ বাবে মাটি বাতিৰ বাবে তোমাক হত্যা কৰিবলগীয়া হ'ল মোক ক্ষমা কৰিবা মোৰ বাইদেউ যদি আছা তুমি মোক ক্ষমা কৰি দিবা মোক ক্ষমা কৰি দিবা বৰফুকন ৰামসিংহৰ পিছত বিশাল মোগল বাহিনী শৰাইঘাট পালেহি স্বাগতম ৰামসিংহ স্বাগতম তুমি ভাবিছা যে লাচিত নৰিয়া পাতিত পৰি আছে কিন্তু নাভাবিবা লাচিত নৰিয়া পাতিত পৰি নাথাকে যিমানে জ্বৰ নুঠক কিয় বেমাৰ নহওক কিয় লাচিত কিন্তু উঠি আহিবই আহা আহা ৰামসিংহ স্বাগতম পুনৰবাৰ বলা হেংগাং আজি মোগলৰ কেঁচা তেজেৰে তোমাৰ পিয়াজ দিলে আহা বীৰ আহোম সৈন্যসকল পিছুৱাই নাযাবা লাচিতে নৰিয়া পাতি এৰি গুচি আহিছে মোগলক বাধা দিবৰ বাবে আগবাঢ়ি সকলোৱে হাতে হাতে হেংদাং লৈ মোগলৰ ওপৰত জঁপিয়াই দিয়া আক্ৰমণ সাৱধান আজি মোগলৰ জয় নিশ্চিত আক্ৰমণ ৰামসিংহ তুমি ভাবিছিলা এই বেমাৰী লাচিতক পৰাভূত কৰিব পাৰিম বুলি শৰীৰ ক্লান্ত শৰীৰ বেমাৰ হ'ব পাৰে মন কতো এতিয়া বহুত শক্তি আছে যোৱা ৰামসিংহ যেতিয়া আই ভূমিৰ আই মাতৃ বিপদত পৰিব তেতিয়াই প্ৰতিবাৰে এইদৰে লাচিত থিয় হ'ব প্ৰতিগৰাকী লাচিতে হাতৰ হেংদাং তুলি ল'ব এয়া লাচিতৰ আহ্বান লাচিত আছিল লাচিত আছে আৰু লাচিত চিৰদিন থাকিব জয় লাচিত জয় লাচিত জয় লাচিত জয় লাচিত এয়া লাচিতৰ জয় নহয় এই আমাৰ জয় আমাৰ প্ৰত্যেকৰে জয় অসমৰ জয় অসমীয়াৰ জয় কোৱা জয় অসমীয়াৰ জয় জয় অসমীয়াৰ জয় জয় অসমৰ জয় থেংক ইউ কুৰাংচুক